খাই দিওঁ আৰু যেন ৰাতি বেমাৰটো নহয়, ৰাতি যেন ভাল হৈ থাকে। গাইজ কি খবৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে, সকলোৱে আছে। এতিয়া মানে আজি ভিডিঅ'টো হ'ল ক'তো যাব পৰা নাই, বহুত বোকা পানী হৈ আছে। এইটোৰ কাৰণে ভাবিলোঁ গাঁৱৰ ওচৰতে অলপ কৰি আহোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়েহে আহিলোঁ মই ভিডিঅ'টো বনাবৰ কাৰণে। এতিয়া পানী মানে এতিয়াহে বতৰটো অলপ ভাল হ'ল, বহুত ৰাতিপুৱাৰ পৰাই বোকা পানী তো ওলাব নোৱাৰা, যাব নোৱাৰা। এতিয়া পাহাৰৰ মাজত বুলি ক'লে ভুল ধাৰণা নহ'ব, মানে দুইপিনেও পাহাৰ, ইপিনেও আগতেও পাহাৰ, পিছত ইপিনেও পাহাৰ, ইপিনে দুফাই দি আছোঁ, ইপিনে দিও তাৰ মাজত মোৰ কাষতে এখন নদী আছে, তালৈ যাই আহোঁ। কোন মানে টিকুত জুনুকিত মজা কাম কৰি আছে। আপোনালোকে জুম কৰি দেখুৱাইছোঁ ৰ'বা। কেমেৰাৰ কোৱালিটি ইমান ভাল নাপাব পাৰে, জুম কৰিলে আমাৰ কেমেৰাটো ইমান দামী নহয় মোবাইলটো। বলক এতিয়া ডাইৰেক্ট পাহাৰৰ মন্দিৰত। এয়া দেখিবলৈ পাইছে পাহাৰৰ একদম মানে তলত কি ধুনীয়া বিল আছে, বহুত ডাঙৰ লম্বা দীঘলীয়া পাহাৰৰ তলত একদম। গাইছ মানে এতিয়া আহি পাইলোঁ ডাইৰেক্ট মন্দিৰ। বহুত ভাগৰ লাগি গ'ল পাহাৰত যোৱা। বহুত দিন হ'ল মানে পাহাৰত নোযোৱা, এতিয়াৰ কাৰণে বহুত ভাগৰ লাগে। আৰু মোৰ একচুৱেলি যোৱা ৰাতি বহুত বেমাৰ হৈ গ'ল না, জ্বৰ উঠিল, মাথাৰ বিষ। এতিয়া মানে বেমাৰ মোৰ ভালেও নাই জ্বৰ। এতিয়া মানে ভিডিঅ'টো বনাব আহিছোঁ কি বহুত ভাগৰ লাগে। একচুৱেলি বেমাৰী দেহাত না বহুত ভাগৰ লাগে, অলপমান কিবাখিনি কৰিলে, কাম চাম কৰিলে বহুত ভাগৰ লাগে তো বেমাৰী দেহাত। এতিয়া দেখাইছোঁ মন্দিৰৰ মানে মেইন মন্দিৰটো চাইড, এইটো হ'ল আমাৰ মৰমৰ কামাখ্যা মন্দিৰটো। পিনে আছে আমাৰ ঘৰ, কমিটি ঘৰ। ইয়াতে মানে একচুৱেলি বহুত মানুহ হয় পূজাত, ফাগুনত হয়। কথাটো মানে মই ক'ব নোৱাৰা হৈছে, বহুত ভাগৰ লাগি আছে। একচুৱেলি পাহাৰত পূজা বুলি ক'লে মজাই বেলেগ হয় না, ভিউটো বেছি পায় না, সেইটো কাৰণে মানুহটো বেছি হয়। কেমেৰাটো ৰাউণ্ডকৈ ঘূৰাই দিছোঁ, ভিউটো চাই লওক কেনেকুৱা লাগে, কমেণ্ট বক্সত জনাই দিব। পাহাৰ ওপৰে মজাই বেলেগ। ঘৰত যাম, ঘৰত যাই অলপমান ৰেষ্ট কৰোঁ, যাই না আৰু ঔষধ খাব লগা আছে, খাই দিওঁ। আৰু যেন ৰাতি বেমাৰটো নহয়, ৰাতি যেন ভাল হৈ থাকে। কালি আৰু কাম আছে, কামত যাতে যাব পাৰোঁ, সেইকাৰণে ঔষধটো খাই লওঁ। এতিয়া মই ঘৰত যাই আছোঁ, বাই বাই, ঘৰত লগ পাম। ঘৰ নাযাওঁতে এতিয়া মেইন গেটখন দুখাই যাব, সিটো মেইন গেটখন ইটোৱে, শ্ৰী শ্ৰী মা কামাখ্যা মন্দিৰৰ গেট। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ ফাইনেলি পাই গ'লেও ঘৰ। এতিয়া আমাৰ মেইন গেট, অৰিজিনেল গেট, পুৰা একদম দামী গেট। দামী গেটখন এনেকুৱাকৈ দি দিলে হৈ যায়। এইখিনি নিদুফাও দিয়া, পিছত দুফাম। গেটখনকে চাই লোৱা ভালকৈ।